নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে স্ক্ৰীনত এটা লিষ্ট দেখা পাইছে। যদি এইটো লিষ্টত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনোবাৰ নাম থাকে এইটো লিষ্টত, তেনেহ'লে আপোনালোকৰ যাৰ নাম আছে তাৰ একাউণ্টত কিন্তু 12,000কৈ টকা পাব। টকাটো কিহৰ টকা পাব, কেনেকৈ পাব আৰু কিয় পাব, সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে আপুনি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তেনেহ'লে মই জনাই দিওঁ মোৰ এইটো চেনেলত মই বহুতো ধৰণৰ হেল্পফুল ভিডিঅ' লৈ আহি থাকোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বেছি দেৰি নকৰাকৈ ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। এইটো হৈছে চৰকাৰী টয়লেটৰ লিষ্ট। যদিহে আপোনালোকে এপ্লাই কৰিছিলে চৰকাৰী টয়লেটৰ বাবে, নহ'লে যদি আপোনালোকে গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰক কাৰোবাক ডকুমেণ্টছ দিছিলে, আধাৰ কাৰ্ড দিছিলে, তেনেহ'লে আপোনাৰ নামটো ইয়াত আহিব পাৰে। আপোনালোকে চেক কৰি ল'ব। আপোনালোকে কেনেকৈ চেক কৰিব মই এইটো ভিডিঅ'ত জনাই দিম আৰু আপোনালোকৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব সকলোখিনি ডিটেইলছত কথা পাতিম। তো বলক চাই লওঁ আপোনালোকে কেনেকৈ চেক কৰিব। আপোনালোকে নিজৰ গাঁৱৰ লিষ্টটো চাবলৈ হ'লে মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত আপোনালোকে টাইপ কৰি দিব SBM ৰিপৰ্ট লিষ্ট বুলি। আপোনালোকে টাইপ কৰিব SBM ৰিপৰ্ট লিষ্ট। মই প্ৰথমতে SBM লিষ্ট বুলি চাৰ্চ কৰিছিলোঁ, এইটো নহয়। SBM ৰিপৰ্ট লিষ্ট বুলি চাৰ্চ কৰি দিব। মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম। ইয়াত মেনু এটা অপশ্যন আছে স্বচ্ছ ভাৰত মেইন মিছন, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। ইয়াত বহুতো ৰিপৰ্ট থাকিব। আপোনালোকে এইবোৰত ক্লিক কৰিব নালাগে, একদম তলত আহি যাব। তলত ছেকেণ্ডত দেখা পাইছে ইয়াত MR13A দেখা পাইছে, এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত নতুন এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব। যিহেতু অসমৰ মই আছাম চিলেক্ট কৰিছোঁ, 4 নম্বৰতে আছে আছাম। ইয়াত চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব লাগিব। মই যিকোনো এটা চিলেক্ট কৰি আছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। ইয়াত মই নগাঁও চিলেক্ট কৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ব্লক হয় সেইটো চিলেক্ট কৰিব লাগিব। মই ইয়াত যিকোনো এটা ব্লক চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত আপোনালোকে ইয়াত গাঁও পঞ্চায়ত চিলেক্ট কৰিব লাগিব। মই যিকোনো এটা গাঁও পঞ্চায়তত ক্লিক কৰি দিম। ইয়াত আপোনালোকে নিজৰ গাঁওটো উলিয়াই ল'ব। নিজৰ গাঁওটো উলিয়াই আপোনালোকে ক্লিক কৰি দিব। ইয়াত দেখা পাইছে যদি গাঁৱত ক্লিক কৰে তেনেহ'লে ক্লিক নহ'ব। ছাইডত নাম্বাৰবোৰ দেখা পাইছে, এই নাম্বাৰটোত ক্লিক কৰি দিব। ইয়াত অলপ সময় ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা লিষ্ট আহি যাব। আপোনালোকে ইয়াত আপোনাৰ নাম বা পৰিয়ালৰ কাৰোবাৰ নাম বা গাঁৱৰ কাৰোবাৰ নাম আপোনালোকে ইয়াত চেক কৰিব পাৰে। সকলোখিনি ডিটেইলছত পোৱা যায়। গাঁৱৰ নাম APL নে BPL, যিসকল চৰকাৰী চাকৰি কৰে সেইসকলক কিন্তু নাপায়। যদি আপোনালোকে গাঁও পঞ্চায়ত বা ৱাৰ্ড মেম্বাৰ তাত কিবা ডকুমেণ্ট দিছিলে, তেনেহ'লে আপোনাৰ নাম আহি যাব। ছাইডত ডাউনলোড এটা লগ' পাইছে, তাত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰে।